হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদি মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো বজাই ল'ব। এতিয়া আমি গৈ আছোঁ ৰাণী কপিলী পিকনিক স্পটলৈ আৰু আমি আহি পালোহি। আহি পোৱাৰ আগতে ইয়াতে গাড়ীৰে ভৰ্তি হৈ আছে, হেজাৰ হেজাৰ মানুহ ইয়াত ভৰি আছে আৰু আহিয়ে আমি ইয়াতে মস্তি কৰিবলৈ আৰম্ভ কৰি দিলোঁ। ল'ৰাসকলে কাম কৰি আছে, তেওঁলোকে আমাৰ বহাৰ ব্যৱস্থা কৰি আছে আৰু মই অকণমান সিহঁতৰ কামখিনি দেখাই দিছোঁ। এয়া চাওকচোন, ৰঞ্জনে একেবাৰে পূৰা আৰু বিশ্ব আৰু আমি ছোৱালীসকলেও লাগি গ'লোঁ আমাৰ কামত। চাহ নাস্তা ব্ৰেকফাষ্ট এইবোৰ কৰিবলৈ আমি এতিয়া চাহ ৰেডি কৰি আছোঁ আৰু এইফালে খানাৰ যোগাৰ চলি আছে। মাংস বহাই দিছে, এয়া ব্ৰইলাৰ মাংস ৰেডি আমি খোৱাৰ বাবে। আৰু আমি এতিয়া ট্ৰাই কৰিম ফ্ৰাই মাংস। এইফালে ভৰাইছে মোৰ ফ্ৰেণ্ডে, এয়া আমি আগত লৈছোঁ আৰু যোনে যিমান পাৰে খাইছোঁ। আৰু ইফালে আমাৰ ৰান্ধনীয়ে লোকেল মাংস বনাই আছে আৰু আমি ইফালে খাই লৈ পূৰা ডান্স কৰিছোঁ। এয়া আমি বিহু মাৰি আছোঁ। তামাম এনজয় কৰিছোঁ আৰু এই মোমেণ্টখিনি জীৱনৰ এটি সুন্দৰ মোমেণ্ট হিচাপে সদায় আমাৰ হৃদয়ৰ কোণত থাকি যাব। আৰু আজি আমি ভাগৰি নপৰালৈকে নাচিয়েই থাকিম আৰু আপোনালোকে এনজয় কৰিব চাই পেলাই। আমি ডান্স কৰি আছোঁ আৰু এখেতে পূৰা চব্জি কটাত বিজি। আমাৰ লগে লগে বেটাইও ডান্স কৰি আছে আমাৰ লগত। যিহেতু আমি এতিয়া খোৱা বোৱা শেষ কৰিলোঁ, আপোনালোকক এবাৰ কপিলীখন দেখাই আনো। এই কপিলী পিকনিক স্পটটো যদিও সৰু, কিন্তু ইয়াতে হেজাৰ হেজাৰ মানুহেৰে ফুৰি পৰে পিকনিকৰ সময়ত, নতুন বছৰৰ সময়ত। ব'লক আপোনালোকক এবাৰ ইয়াৰে বজাৰখন আৰু ইয়াৰে নদীটো আপোনালোকক এবাৰ দেখাই আনো। আৰু এই যে দেখিছে দলংখন, এই দলংখনৰ তলেৰেই কপিলী নদীটো বৈ গৈছে আৰু আপোনালোকক ওচৰৰ পৰা দেখাই আনিম কপিলীৰ নদীটো। আৰু এয়া কপিলী নদীৰ পানী বৈ আছে। পানীখিনি বৈ আছে যদিও ইয়াৰে পানীখিনি বৰ বিশেষ চাফা নহয়, লেতেৰাটো। আপোনালোকে আহিলে আপোনালোকে পানীৰ ব্যৱস্থাটো ভালদৰে কৰি লৈ আনিব আৰু ইয়াতে পোৱা যায় কিনিবলৈ। এই দলংখনৰ ওচৰত ইমানেই ভিৰ যে মানুহ অহা যোৱা কৰিবলৈ ৰৈ থাকিব লগা হৈছে। ইয়াতে সৰু সুৰা দোকান কিছুমান বহিছে, বৰ বিশেষ দোকানো নাই, ইয়াৰে লোকেল মানুহখিনিয়ে দিছে। আৰু আমি এতিয়া ঘূৰি ফুৰি আহি পাতেলি কামাৰীয়া ডান্স কৰিলোঁ। যিহেতু ইয়াত নেটৱৰ্ক নাপায়, মেঘালয় বৰ্ডাৰ পৰে, তো আমি মুখেৰে গাই পেলাই শ্বুট কৰিলোঁ আৰু এডিট কৰিম ঘৰত গৈ। শেষত আমি ইমানেই বিহু ডান্স কৰিলোঁ, আপোনালোকক অকণমান দেখাই দিছোঁ তাৰে। ভাবিব নালাগে দক্ষিণাউলি দিয়া মূলটো